নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উন্নতি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ভিডিঅ'টো হৈছে যোৱা শনিবাৰৰে হয়, মানে গাঁও ঘৰত থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ। তাৰপিছত এইফালে মাহঁতে মাছ ফ্ৰাই কৰি আছে, মানে জুইশালত বহি আছোঁ আৰু এনেকৈ ঠাণ্ডা দিনত জুইশালত বহি থকা মজাটোৱে বেলেগ নহয় জানো। তাৰপিছত এইফালে মায়ে মাছ ফ্ৰাই কৰিছে, মই জুই বেটিত অকণমান সেক দিছোঁ। পাপা ওচৰতে বহি আছে। তাৰপিছত আকৌ এইফালে ঘৰৰ ৰচুন হয়, উঘালি আনিছিলে, খেতি কৰিছিলে যিহেতু ৰচুন এয়া হৈছিলে আৰু অকণমানকৈ মাছ ফ্ৰাই কৰি আছে। আমাৰ যিহেতু মানুহ সৰহ, মানে ফেমিলিটো আমাৰ ডাঙৰ যে, সেইকাৰণে ভালেখিনি মাছ ফ্ৰাই কৰিবলগীয়া হৈছে। তাৰপিছত মইনো কি কৰিম আৰু বেটিক লৈ এয়া জুইৰ ওচৰতে বহি আছোঁ। আজিকালি মই একদম ফেচবুকত টাইম দিবলৈ নোপোৱা হৈছোঁ, মানে বেটিৰ লগত লাগি থাকিবলগীয়া হয় যিহেতু। তাই গধূলি হ'লে ইমানেই আমনি কৰে, তাইক ৰখাবলৈ বহুত অসুবিধা হৈ যায়। আগতে তেনেকুৱা নাছিলে, ৰাতি নুশুৱেই, কিন্তু দিনত শুইছিলে, ইমান আমনি নাছিলে। কিন্তু গা বেয়া হোৱাৰ পৰা তাই আমনি কৰিব ধৰিছে আজিকালি। গধূলি হোৱাৰ লগে লগে আমনি কৰে, তাৰপিছত দিনতো তাই আমনি কৰি থাকে।